মৰ্ণিং। আজি মই ৰাতিপুৱাই 6টাত উঠিলোঁ। বাহিৰত ৰ'দ ওলোৱাই নাই, কুঁৱলী পৰিয়ে আছে। এয়া মই গেট খুলি ল'লোঁ ধুনীয়াকৈ। আজিহে ইমান সোনকালে উঠিছোঁ মই। একচুৱেলি মোৰ কাম অলপ আছে, ভণ্টিৰ লগতে ওলাই যাম, তো সেইকাৰণে উঠিলোঁ। আৰু এয়া বাহিৰত ইফাল সিফাল অকণমান কৰি আছিলোঁ, তো তেনেকুৱাতে মায়ে মাতিলে ভিতৰত ব্ৰেকফাষ্ট খাবলৈ। এয়া ধুনীয়াকৈ মায়ে দি দিলে, ৰুটি বনাইছিলে আজি। তো এয়া খাই মেলি মই এইফালে ৰেডি হ'লোঁ। ৰেডি হৈ বহি আছিলোঁ, ভণ্টিক মাতি আছিলোঁ হ'লনে নাই বুলি, কাৰণ বহুত টাইমো হৈ গৈছিলে আৰু মই এইফালে লেটো হৈ আছিলোঁ। সেইকাৰণে এইফালে চাওকচোন, ভণ্টিক মই গালি পাৰি আছোঁ। 8টা বাজিব হ'ল, তাই ডান্স কৰি আছে, পূৰা একদম ইফাল সিফাল কৰি আছে। তাইক মই গালি পাৰি আছোঁ, তাই মানে একদম কোনো হেৰি নাই। তাৰপিছত মই ভাবিলোঁ মোক পইচা দিছে, আনি পেলাই 10 টকাকৈ দিছে এখন। তাৰপিছত এয়া কৰি মেলি মই ওলালোঁ ধুনীয়াকৈ যাব কাৰণে। তাই ফোনত কথা পাতি আগত গৈ আছে। ভিডিঅ'টো চাই থাকিব, আপোনালোকক মই দোকানত লগ পাই আছোঁ। এয়া দোকান আহি গ'লোঁ। দোকানত মায়ে বাঢ়ি ল'ব দিছিলে, তো ইখনৰ পিছত সিখন দোকানত সোমাইছোঁ, বিচাৰি পোৱা নাই। একচুৱেলি আমাৰ ইয়াত মানে সন্মুখত নাপায়, অলপ ভিতৰত আহিব লাগে। তো এই দাদাজনক সুধি আছিলোঁ মই যে ক'ত পায়। তেওঁ মানে ডাইৰেকশ্যনটো মোক কৈ আছিলে যে কোনফালে যাব লাগে, ক'ত পায়। তো সেয়াই কথা পাতি আছিলোঁ। থাৰ্ড গলিটো এনেকুৱা গলি থাৰ্ড গলিটো কিমান বাহ বিলাবি তই। বাহ বোলে, চৰি, আকৌ বাহ ওলাইছে। বাহি কি পালি? ইনষ্ট্ৰুমেণ্টৰ দোকানটো পালি আছে, ইমান বিচাৰিছে। মই বস্তু পাই গ'লোঁ। তাৰপিছত এয়া আমি ঘৰলৈ আহি গ'লোঁ, কাৰণ গধূলি হৈ আহিছে। তো আজি ভিডিঅ'টো ইয়াতে শেষ কৰি